যোৱাকালি লক্ষী পূজাৰ প্ৰসাদ আছিলে বুট আৰু মগু মই বেলেগ বেলেগ কৰি উলিয়ালোঁ। এইখিনি এতিয়া মই দাইল বনাম আৰু আগতেও মই আপলোড দিছোঁ, আজিও আকৌ মই আপলোড দিম, চাব আৰু কেনেকুৱা লাগিছে জনাব। এতিয়া মই এইখিনি বইল দি লওঁ। মগুখিনি মই এইদৰে পানীত তিয়াই থলোঁ, লক্ষী পূজাৰে আছিলে। এইখিনি এতিয়া ভালকৈ ধুই বাকলিখিনি পেলাই দিম আৰু ইয়াতে দিছোঁ বুটৰ দাইল, অলপ মিক্স কৰি দিলে খাই ভাল লাগে। এতিয়া অলপ পিছত মই এইখিনি যেতিয়া ওপৰত উঠিব তেতিয়া মই এইখিনি পেলাই দিম। তাৰপিছত বইল দি মই বনাম। আজি সোমবাৰ, সেইকাৰণে নিৰামিষ। এতিয়া ভাজিম পানীলাও। পানীলাওত চম্ভাৰ দিবৰ কাৰণে মই তেজপাত লৈছোঁ, জলকীয়া, শুকান জলকীয়া এটা আৰু পাঁচফোৰণ। এতিয়া মই এইখিনি দিম। তেল গৰম হৈছে, এইখিনি দি দিছোঁ। এতিয়া দিছোঁ পানীলাওখিনি, এতিয়া দিছোঁ নিমখ, আৰু দিছোঁ হালধি, এতিয়া পানীখন দি সিজিব দিম। এতিয়া জলকীয়াখিনি দি দিছোঁ। পানীলাওটো খুব ধুনীয়া আছিলে, তাজা তাজা গছৰ পৰা ছিঙি অনা, খুব ধুনীয়াকৈ সিজিছে। এইদৰে সিজিলে খাবলৈও ভাল লাগে। দিবৰ কাৰণে মই লৈছোঁ তেজপাত, পাঁচফোৰণ আৰু শুকান জলকীয়া, আৰু ইয়াত আছে আদা থেতেলি লৈছোঁ। তেল গৰম হৈছে, এতিয়া মই এইখিনি দি দিম। হৈ গ'ল, এতিয়া মই দিছোঁ এইখিনি। এতিয়া দিছোঁ দাইলখিনি। এতিয়া দিছোঁ হালধি, অলপ দিছোঁ জিৰা পাউডাৰ, আৰু অলপ দিম মিট মছলা। লক্ষী পূজাৰ প্ৰসাদ আছিলে মগু, তাৰে মই দাইল বনাইছোঁ, আৰু এইপিনে আছে পানীলাও ভাজি। কেনেকুৱা লাগিছে চাই জনাব। ধন্যবাদ।